হেল্ল' বন্ধুসকল, কি খবৰ? একচেপ্ট নুৰুল ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আমি আছোঁ বৰ্তমান মাইনা আৰু মই ৰংঘৰ চাৰিআলিত। তো হোটেলত সোমালোঁ, ভোক লাগিছিলে আৰু একদম বম ভোক লাগিছিলে। তো বেছি নহয়, চিংৰা আৰু চাহ খাই ল'লোঁ। এয়া খাই লৈ পিনি ব্লেঞ্চটো দি পিনি বৰ্তমান আমি মাছৰ মাৰ্কেটত যাম। তো মাছ ল'ম, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো একেলগে চাব। বম হ'বলগীয়া হৈ আছে, মানে গুলি হ'ব ভিডিঅ'টো। তাৰপিছত আহি পিনি আমি দলমুখ চাৰিআলি যাম। বাবুদা মোবাইলটো অলপ বেয়া হৈছে, তো মোবাইলটো দেখাবলৈ লৈ যাম। 6GB ৰেমৰ ৰিয়েলমি হয়। তো কিহবা মানে প্ৰব্লেম দেখাইছে, এইটো ধৰিব পৰা নাই। তো চাই লওঁচোন, মাৰ্কেটৰ পৰা মাছ লৈ যাওঁ ৰুমলৈ। তাৰপৰা ৰুমৰ পৰা আহি পিনি বাহিৰে যাম। তো আপোনালোকেও লগত চাই থাকক ভিডিঅ'টো আৰু পূৰা ফুল মজা লওক। তো অলপ মই মোবাইলটো তললৈ লৈ লৈছোঁ। ছাইডত আমাৰ মামা আছে, তো মামাই ঘূৰি থকা দেখিলে এইফালে গালি পাৰিব। তো সেইটো কাৰণে মনে মনে মাইনা আৰু মই আহিছোঁ মাৰ্কেটলৈ। তো এইফালে আপোনালোকে দেখিছে একদম মহল হয়, শ্বপিং মল। তো তাত বহুত মানে সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তু পোৱা যায়। তো এদিন নিশ্চয় তাত সোমাই চাম, আপোনালোকক ভিডিঅ' দেখাম। তো এতিয়া আমি বৰ্তমান লাহে লাহে আহি পাইছোঁ ৰংঘৰ চাৰিআলি। ৰংঘৰ চাৰিআলিত বৰ্তমান এইফালে মাছৰ মাৰ্কেটত সোমাই পিনি মাছ ল'ম। তো দিনটো তেনেকৈ মানে কি বিজি থকাৰ ফলত মানে খাব বোলে সময় পোৱা নাই, ভালকৈ খাব পৰা নাই। তো এতিয়া মাছ লৈ যাম, মাছ নি পিনি বৰ্তমান ভালকৈ টিপ টপকৈ বনাম আৰু বিন্দাছ খাম। তো যি কি নহওক, আপোনালোকে যদি ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে, একচেপ্ট নুৰুল ইউটিউব চেনেলটোলৈ, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়া মই দিয়া ভিডিঅ'বিলাক ন'টিফিকেশ্যন আগতীয়াকৈ পাই যাব। মই আগত বহুত কমেডি ভিডিঅ' দিছিলোঁ, তাৰ আগত গেমৰ ভিডিঅ' দিছিলোঁ। তো মানে কি মই একচুৱেলি অলপ কামত মানে বিজি থাকোঁ যে, তো সেইটো কাৰণে মানে ভিডিঅ'বিলাক তেনেকৈ দিব পৰা নাই। এইফালে মাইনা আছে মোৰ লগত। তো এয়া মাছ কাটি আছে, তো আমি মাছ ল'ম। একচুৱেলি কি হৈছে মানে কি সময়টো মিলাব পৰা নাই। বাৰু এইফালে মই নেক্সট আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ, আমাৰ বাবুদা এখন আজি আনিছে। তো বেছি নহয়, এল্টো ছেকেণ্ড হেণ্ড বুলিয়ে ক'ব পাৰি। তো যি কি নহওক, কালি মৰ্ণিং পাৰ্টি দিব। তো এতিয়া নাইট হৈ গ'ল যে, সেইটো কাৰণে তেওঁলোকৰ লগত বৰ্তমান এইফালে চিনাকি কৰাই দিছে আমাৰ বাবুদা এজন। তো এইজনটো আচল বাবুদা, এয়া মাইনা। তো বাবুদাই কিবা এটা ক'ব। আপুনি কওক কিবা এটা। ঠিক আছে। বৰ্তমান মই যে কৈছিলোঁ বাবুদাৰ লগত দলমুখ চাৰিআলি যাম বুলি। তো বৰ্তমান এইফালে বাবুদাৰ লগত বাইকত দুইজন আহিছোঁ দলমুখ চাৰিআলি মোবাইলটো দেখাবলৈ। তো নাইট ভিডিঅ' ব্লগছ বনোৱা হৈছে, তো আপোনালোকে চাই থাকিব। বৰ্তমান আমি ৰংঘৰ চাৰিআলি হৈ পিনি ডাইৰেক্ট আমগুৰি দলং হৈ যাম আমি দলমুখ চাৰিআলি। তো এইফালে আমি অলপ দূৰ আহিয়ে পালোঁহি আমগুৰি দলংখন। তো এইফালে বাবুদাই কৈছে ছাইডত আমাৰ ককাহঁতে বনোৱা দলংখন আছে বুলি। তো যি কি নহওক, দলংখন দিনত আহি পিনি দেখাম বাৰু। কিন্তু এখন আমি যিখন পকা দলঙে আহি আছোঁ, তাৰ ছাইডতে আপোনালোকে দেখিছে চাগে। শিৱসাগৰলৈ ইচ্ছুক কোনোবা ব্যক্তি যদি আহিছে, তেন্তে ছাইডত আছে যিখন লোহাৰ দলং, এখন ব্ৰিটিছৰ দিনৰ, মানে ৰজাসকলৰ দিনৰ। তো যি কি নহওক, আপোনালোকে চাই থাকক ব্লগছটো। ধামাকা হ'বলগীয়া হৈ আছে, মানে একচুৱেলি ধামাকা মানে কি ক'ব, মানে নাইট মানে ভিডিঅ' শ্বুট কৰিছোঁ। তো ইমান মোবাইলত কৰাহে, মানে ইমান কোৱালিটিটো ভাল নাহিবও পাৰে। তো তাৰ কাৰণে চৰি। তো আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আমি দলং পাৰ হৈ আহিছোঁ, দলমুখ চাৰিআলি যাম। তো ৰাতি 9টা বজাৰ পৰাতো লকডাউন আছে। তো যি কি নহওক, তথাপি মানে কি হেমাগেমটো হৈ আছে। তো লাহে লাহে কমিবগৈ বাৰু। এতিয়া বৰ্তমান আমাৰ 5:30 বাজি গৈছে, 6টা বাজু হৈছে। আৰু যি কি নহওক, আমি সোনকালে ঘূৰিব লাগিব। তো মোবাইলটো যদি দেখাম, যদি দেৰি হয় তেন্তে থৈ গুচি আহিম। কালি ছানডে', তো কাইলৈ নাপাম, মনডে' পাই যাম। তো যদি সোনকালে হয় লগত লৈ আহিম, আৰু যদি দেৰি হয় তেন্তে মোবাইলটো থৈ আহিম তাতে।
এয়া বৰ্তমান আমি আহি পালোহি দৌলমুখ চাৰিআলি, ওপৰলৈ আছে। এয়া আগলৈ দৌলমুখ চাৰি আৰু অকণমান দূৰ মাত্ৰ 100 কিলোমিটাৰ 100 মিটাৰ গ'লেই আমি বৰ্তমান শিৱদৌলটো পাই যাম। তো নাইট আমি নাযাওঁ, যিটো কামৰ কাৰণে আহিছোঁ বৰ্তমান এয়া আহি পাইছোঁহি ৰিপেয়াৰিং কৰা দোকানখন। তো যিখিনি হওক বন্ধুসকল, ভিডিঅ' চাই যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ফটাফট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো মই চেষ্টা কৰিছোঁ ওপৰৰ বিল্ডিঙৰ পৰা দৌলমুখ চাৰিআলি ভিউটো কেনেকুৱা আহে তো আপোনালোকে দেখাব চেষ্টা কৰিছোঁ। বেটেৰী ৰিক্সাৰ তলত আৰু ছাইডত খুব পাপা কি পৰিহঁতে খাই আছে ফুচকা। তো মই নেদেখাওঁ বুলি ভাবিছোঁ, তো বৰ্তমান কৈ দিছোঁ জাষ্ট ফানি। এয়া আমাৰ বাবুদা আছে, মোবাইলটো বৰ্তমান দিয়া হৈ গৈছে চাবলৈ। বাবুদাই মনে মনে ভাবি আছে মোবাইলটো ভাল হ'বনে নহয়।